ভিনটেজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মোক দেখা পাইছে খালীকাই আছোঁ আৰু খালীকাই থকাৰ কাৰণটো হৈছে বৰ্তমান ৰানিং কৰি উঠিছোঁ আৰু ৰানিং কৰাৰ পিছত মানে কি কৰিব লাগে আপোনাৰ যদি ওজন বেছি হৈ আছে আপুনি যদি ভালকৈ দৌৰিব পৰা নাই তাৰ কাৰণে আপুনি দৌৰি আহি এইকেইটা ব্যায়াম কৰক আপোনালোকক দেখাই আছোঁ হে গাইজ এইটো যদি আপুনি 50 মাৰে 60 মাৰে বা 100 মাৰিব পাৰে বা তাৰ ওপৰো পাৰে এইটো মাৰক এইটো মাৰিলে আপোনাৰ বহুখিনি অসুবিধাৰ পৰা আপুনি দূৰত থাকিব পাৰিব আৰু এইটো আপুনি আৰু কেইটামান আছে 100 ৰেগুলাৰ মাৰক আৰু যদি আপুনি সফলতা হ'ব নোৱাৰে আপুনি মোক কমেণ্টত কৰি জনাব 100% সফলতা হ'ব আপুনি সদায় কৰি যাওক Hi guys, ini apa kabar? Saya sama kok kayak Mari itu. Saya dulu. Thor. হে গাইজ এইটো ব্যায়াম কিন্তু চবতকৈ সাংঘাতিক ব্যায়াম এইটো কৰিলে মানে একদম পুৰা দুখ পায় পেটত আৰু এইটো কৰাটো ভাল এইটো কৰিলে সোনকালে মানে সফলতাটো পায় পেটৰ মানে ব্যায়ামকেইটা কেনেকুৱা লাগিছে আৰু এইকেইটা ব্যায়াম কৰক আপোনালোকে যদি বহুত ওজন হৈ আছে আৰু ৰানিঙত যদি কষ্ট হৈ আছে উশাহ লোৱাত যদি কষ্ট হৈ আছে নাৰ্ভাছ অনুভৱ যদি হৈ আছে এইকেইটা ব্যায়াম কৰক আপুনি কম দিনতে সফলতা হ'ব বুলি মই ভাবোঁ আৰু মোৰ চেনেলত যদি আজি প্ৰথম আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব তেতিয়া মোৰ ভিডিঅ'বোৰ পাই থাকিব এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ জয় অসম।